নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অইলতি ব্লগলৈ। এতিয়া মই বৰ্তমান আছোঁ শিমলুগুৰি ষ্টেচনত আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ শ্বিলং। আমি ফাৰ্ষ্ট এতিয়া পামগৈ গুৱাহাটীৰ পৰা শ্বিলং যাম। আহক এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। মোৰ লগত আৰু আছে মানুহ দেখাম আপোনালোকক। এতিয়া আহক গৈ থাকোঁ। এতিয়া আমি ট্ৰেইনত উঠি লওঁগৈ, যিহেতু এতিয়া ৰাতি বহুতেই হৈ গ'ল আৰু ৰাতিপুৱা যিহেতু সোনকালে উঠিব লাগিব, সেইটো কাৰণে সোনকালে শুই যাওঁ। এতিয়া ভিডিঅ' নবনাওঁ, কালি ৰাতিপুৱা পুনৰ লগ পাম আপোনালোকক দেখাই যাম। এতিয়া শুই লওঁ। আমি এতিয়া নামিলোঁ পুৱাতেই আৰু এতিয়া আমি যাওঁ ক'ভিড টেষ্ট কৰাবৰ কাৰণে। কি কৰিব লাগে চাই লওঁগৈ। এতিয়া আমি গৈ আছোঁ চিৰিয়াখানালৈ বুলি, আৰু মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ, সেইকাৰণে বহুত ভাল লাগিছে। কেতিয়া পাওঁ লাগি আছে। আৰু মই যি দেখোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে এতিয়ালৈকে অহা নাই তেওঁলোকে ভিডিঅ'ৰ জৰিয়তে দেখিব পাব, আৰু যিসকলে আহিছে তেওঁলোকে গম পায়। আৰু বিশেষকৈ মই বাঘ চাবলৈ আহিছোঁ, বাঘ দেখিম কাৰণে বেছি ভাল লাগিছে। এতিয়া ব'লো ময়ো চাওঁ, আপোনালোককো দেখুৱাওঁ। নমস্কাৰ, আমি এতিয়া আহিছোঁ চিৰিয়াখানা ক'ভিড টেষ্ট কৰালোঁ। আমি এতিয়া কোনফালে যাব লাগিব? ভিডিঅ' কৰি আছোঁ। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰত কি দেখোঁ আপোনালোকক দেখাই থাকিম। ব'লক এতিয়া ভিতৰলৈ যাওঁ। এতিয়া আমি পালোহি অসম ৰাজ্যিক চিৰিয়াখানা, আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু চিৰিয়াখানাৰ ভিতৰত যি দেখোঁ ময়ো চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। এইখন চিৰিয়াখানাৰ ভিতৰৰ এৰিয়া মেপ হয়, আৰু এতিয়া আমি ভিতৰ ফালে গৈ থাকিম। আৰু মই প্ৰথমবাৰ আহিছোঁ চিৰিয়াখানালৈ আৰু বহুত ভাল লাগিছে। আপোনালোককো দেখুৱাওঁ মই কি দেখোঁ, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে। এইফালে জিৰাফ, এইটো বহিলেও ক'ৰবাত খাব লাগিব। বাঘ চাঘ কোনফালে আছে? বাঘ চাঘ দেখিম। সেইফালে জিৰাফ দেখিলোঁ, জিৰাফটো আমাৰ ফালে আহি আছে। সেইফালে ভিতৰত বৰ কাছ আছে, আৰু লগতে কি চৰাই নাজানো নামটো, তাৰ নামটো লিখা নাছিলে নেকি।
আৰু ইয়াতে বিভিন্ন ধৰণৰ চৰাই দেখিবলৈ পাইছোঁ, যিবোৰ মই কিছুমান আগতে দেখিছোঁ আৰু কিছুমান নাই দেখা। এইবিলাক চৰাই হয়। আৰু এতিয়া আমি ইয়াতে দেখিবলৈ পাম ভালুক, নাহৰফুটুকীয়া বাঘ আৰু বিভিন্ন ধৰণৰ জন্তু আগত দেখিবলৈ পাম। আৰু ইয়াত দেখিছে নাহৰফুটুকীয়া বাঘ। আমি এতিয়া চাবলৈ যাওঁ নাহৰফুটুকীয়া বাঘ। এতিয়া আহক আমি এফালৰ পৰা চাই গৈ থাকোঁ এটা ধুনীয়া গান শুনি। আৰু আপোনালোকেও চাই যাওক ভিডিঅ'টো মোৰ লগতে এটা ধুনীয়া গান শুনি। আহক এতিয়া শেষলৈকে একো নকওঁ, মাত্ৰ চাই যাওঁ। কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগামতে আউজিলে হিৰত আগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি বুৱালা প্ৰেমৰ অলকানন্দ। কুম্বলি ফাকেৰে স্মৃতিৰে খিলা পাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা। সৌটো দূৰত সিংহ হয়, আপোনালোকে ধৰিব পাৰিছেনে? সেইটো সিংহ হয়। আৰু এইফালে ছাইডত দুটা শুই আছে, এই দুটা ছাইডত শুই আছে, গছৰ ছাদ জিৰণি লৈছে।
জনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেনেতি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা তোমালে চাহ কেমেৰা আছে ডাঙৰ কেমেৰা দিছে তোমালে চাইছে দেখিছা মুখ জিয়াই তুলিলা মুখ জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি খাওয়া কিছু নাই তো মন খারাপ কিছু আছে ওই যে অতকা তার মন লাগে ফটো মারিয়ে দিবি আর ওই যে কাজলি জবা সেইটো দেখিছেনে এইটো কেটেলা পহু হয় সৰুতে এটা পাঠ পাইছিলোঁ কণ্টকৰাম বুলি আপোনালোকে পাইছিলে নে বাৰু জনাবচোন আৰু আজি সন্মুখত দেখিলোঁ আমি চিৰিয়াখানা বাই বাই কৰি দিলোঁ আৰু এতিয়া আমি ৰাওনা হৈছোঁ শ্বিলঙৰ দিশে আৰু তাত গৈ ভিডিঅ' বনাম আৰু তাৰ নেক্সট ব্লগত দেখিবলৈ পাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু নেক্সট ব্লগ সোনকালে দিম আপোনালোকে চাব আৰু আজি এই ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যিহেতু মই ভিডিঅ' ভালকৈ বনাব যদি পৰা নাই নাজানিছোঁ মই নিজেও গম পাইছোঁ তাৰ বাবে মই দুখিত আৰু মোক ক্ষমা কৰিব ভুল হ'লে শুধৰাই দিব আজিলৈ বাই বাই